সাবস্ক্রাইব কৰক আমাৰ এছামিছ অনলি ইউটিউব চেনেলটো আৰু ঘণ্টাটো বজাই দিয়ক ফৰ লেটেষ্ট ভিডিঅ' আৰু এইটো একদম ফ্ৰী হয়। মঙলদৈৰ বাসগৃহত উপস্থিত হৈ জুবিনে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। খাপলাংকাৰীৰ মৃত্যু অসমৰ অভিনয় জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে হাৰ্টথ্ৰব জুবিনে। আমি কিছু দৃশ্যাংশ দেখুৱাইছো আৰু পুনৰবাৰ জনাইছো স্বকীয় শৈলীৰ হাস্যৰসেৰে দৰ্শকক আমোদ দি শেষ নিশ্বাস ত্যাগ কৰা খাপলাংকাৰীৰ বাসগৃহত উপস্থিত হ'লগৈ জুবিন গাৰ্গ। আৰু মঙলদৈৰ বাসগৃহত উপস্থিত হৈ জুবিনে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। খাপলাংকাৰীৰ মৃত্যু অসমৰ অভিনয় জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে জুবিন গাৰ্গে। আহি পালো আচলতে আজি মোৰ প্ৰগ্ৰামো আছিলে সেই সূত্ৰে সোমাই গ'লো আৰু আজি 4-5 দিন আগত আমি একেলগে এক্টিং কৰিছোঁ মোৰ নতুন চিনেমা প্ৰিয়াৰ প্ৰিয় এটা চৰিত্ৰ কৈছে ৰাহুলে। চ' আমি ৰাতিলৈকে একেলগে আছোঁ, ভাত পানী খাইছোঁ একেলগে। সেইটো হঠাৎ হোৱা এটা ঘটনা আৰু কালি GMCটো এডমিট কৰোঁতে মই ফোন কৰি আছোঁ তাত আৰু তেওঁ ডক্টৰে মোক ক'লে আৰু যে বস্তুটো ক্ৰিটিকেল হৈ আছে। ৰাতিপুৱা মই খবৰ পালোঁ, সেইটো কাৰণে খবৰ কৰিবলৈ আহিলোঁ ঘৰলৈ আৰু লাষ্ট ছবিখনতো তেওঁ এক্টিং কৰিছে যিহেতু যে আমাৰ টিম মেম্বাৰ আছিল এজন। দুখজনক ঘটনা আৰু সেইটো উপায়টো নাই আৰু যিটো ভাগ্যৰ যিটো হেৰি লিখনি এইটো সলাব নোৱাৰোঁ আমি। এনিৱে তেওঁ কামৰ মাজে আমাৰ মাজত জীয়াই থাকিব আৰু আমি মনত পেলাই থাকিম মাজে মাজে। I hope you like. Please subscribe this.